Hey guys, welcome back to my channel and welcome back to my another video. So guys, আজিৰ ভিডিওটো হ'ব এটা আনবক্সিং ভিডিও। এনেকুৱা এটা ধৰণৰ বস্তু আনবক্সিং কৰিম। সেইটো বস্তু আনবক্সিং আপোনালোকে কেতিয়াও দেখা নাই। বহুতো মোবাইলৰ আনবক্সিং বা বহুতো গেজেটৰ আনবক্সিং আপোনালোকে বহুত দেখিছে, কিন্তু এইটো বস্তু আনবক্সিং বহুত কমে দেখিছে হয়তো। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে বা আনবক্সিংটো আৰম্ভ কৰাৰ আগতে আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি আপোনালোকে এতিয়ালৈকে কৰা নাই। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। তো গাইজ আজি মই আনবক্সিং কৰিম টৰ্চ লাইটৰ। সো আনবক্স কৰাৰ আগতে আপোনালোকক এই টৰ্চটোৰ ফিচাৰ্ছবিলাক ধুনীয়াকৈ কৈ দি আছোঁ, চাই লওক। তো গাইজ এই টৰ্চটো এভাৰডি কোম্পানীৰ হয়, DG LED DL65 এই টৰ্চটোৰ মডেল নাম্বাৰ। D মিন্স DGL মিন্স LED আৰু এই টৰ্চটোৰ লগত 4টা এভাৰডি বেটাৰী ফ্ৰী দিয়া হৈছে। এই টৰ্চটোৰ এতিয়া মই আপোনালোকক ফিচাৰ্ছবিলাক ধুনীয়াকৈ কৈ দিম। 3W means 3 watt 3.45 volt 700 milli ampere আৰু 220 lumensৰ এই টৰ্চটো হয়। ডিউৰেবল বডি হয়, ইন্টেন্স হোৱাইট লাইট হয়, ফ্লেচাৰ্ছ ফাংচন টৰ্চ টাইপ। ইয়াত DL65 এইটো মডেল নাম্বাৰ মানে কৈছোঁ আগতে। নেট কোৱান্টিটি মানে 1U মানে 1 ইউনিট মানে এই বক্সটোত এটাই এনেকুৱা ধৰণৰ টৰ্চ পোৱা যাব। আৰু পেকেট কৰা হৈছে 04 মানে এপ্ৰিলৰ 2021 চনত 2021 চনৰ মানে এইটো বছৰতে এইটো পেকেজিং কৰা হৈছে। আৰু MRP টো আছে ইয়াৰ 500 500 MRP আৰু এই টৰ্চটো মেড ইন ইণ্ডিয়া হয়। এই টৰ্চটোৰ বেটাৰী লাইফ মানে এভাৰডি বেটাৰীটোৰ লাইফ আদাৰ বেটাৰীতকে মানে 2 গুণ বেছি যাব। আৰু এই টৰ্চটোৰ মানে এভাৰডি টৰ্চটোৰ টৰ্চ লাইফ মানে টৰ্চটোৰ লাষ্টিং বেলেগ টৰ্চতকে 4 গুণ বেছি কৰিব। তো গাইজ এতিয়া আনবক্সিং কৰোঁ। আৰু ওৱাও ধুনীয়া টৰ্চ, ধুনীয়া প্লাষ্টিকৰ পেকিঙৰ ভিতৰত দিছে এইটো টৰ্চটো। বহুত লাম্বাও আছে, চাই লওক বহুত লাম্বা। আৰু লগো আছে এইটো এভাৰডিৰ। আৰু এইডাল ৰচা দিছে, এই ৰচাডাল টৰ্চটোত সোমাই লৈ কিনে গলত ধুনীয়াকৈ আলাই ল'ব পৰা যাব। ৰ'বা দেখাই দি আছোঁ। এইটো এনেকৈ এইটো দিয়া আছে, এইটো এনেকৈ সোমাই দিলে হ'ল। সোমাই দি কিনে এইটো টানি দিলে হ'ল, এইটো ধুনীয়াকৈ টানি দিলে হ'ল। তো পিছ চাইডে এইটো আছে, পিছ চাইডেও এইটো সোমাই দি এনেকৈ এইটো টানি দিলে হ'ল। এতিয়া থাকি যাব ধুনীয়াকৈ এনেকৈ আলাই ল'ব পৰা যাব বস্তু ধুনীয়াকৈ। তাৰপিছত আৰু এইটো আছে, এইডাল দিয়া গৈছে। এইটো মানে এনেকৈ ক'ৰবাত গজাল হওক বা কিবা হওক এনেকৈ ওলমাই কিনে ৰাখিব পাৰিব। আৰু ইয়াৰ ভিতৰত 4টা বেটাৰী আছে, বেটাৰী 4টা পুৰা ফ্ৰী, দোকানীৰ পৰা পুৰা ফ্ৰীতে দিয়া গৈছে। এইটো ফ্ৰী মানে কি আৰু মানে সেই দামৰ ভিতৰতে এই 4টা বেটাৰী আহি গৈছে। এই এটা 2টা 3টা এই 4টা চবকেইটা এভাৰডিৰ হয়। মই আপোনালোকক এতিয়া এই টৰ্চটোৰ ফকাচিং দেখাই আছোঁ, চাই থাকক। 5 hours later. তো গাইজ আমি এতিয়া আহিছোঁ আৰু টৰ্চৰ পোহৰটো চেক কৰাৰ কাৰণে। পূৰা পথাৰৰ মাজত আছোঁ, পূৰা আন্ধাৰ। কিমান পোহৰ পায় চাওঁ, এয়া চাওক ধুনীয়া পোহৰ পায়, বহুত দূৰলৈকে দেখা পায়। 200 মিটাৰমান পূৰা ক্লিয়াৰ দেখা পায়, কিন্তু কেমেৰাত ভালকৈ নাহে, মোবাইলৰ কেমেৰাত ভালকৈ নাহে। চাওক ধুনীয়াকৈ দেখা পায়, এয়া চাওক ধুনীয়া পোহৰ। তো ইমানেই আৰু ধুনীয়া পোহৰ। তো গাইজ ভিডিওটো ইমানেই আছিল। যদি ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো লাভ ইউ অল, বাই বাই। ঐ ফুটাই ফুটা 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 ফুটা